আজি আপোনালোকক দেখুৱাম বৰত বাচিব পৰা সৰু ফুল। এইটো দেখিছেনে? এইটো সৰু ফুল হ'লে বৰত বাচিবলৈ ভাল, সেইকাৰণে সৰু ফুল ল'ব লাগে বৰত বাচিবলৈ সদায়। এইটো 1 2 3 4 5 6 7 8টা কাঠি এইটো ফুল 8টা বাছি ল'লেই হ'ব। 8টা কাঠি বাছি এইখিনি লুটিয়াব পাৰিব। এইটো হ'ল এটা ফুল আৰু এইটো বাচিবলৈ ভাল বৰত। এইটো চাওক, এইটো কেইটা কাঠি আছে আমি চাম। 1 2 3 4 5 6 7 8 এইটো 9টা আছে। দেখিছেনে? খুব ধুনীয়া হয় ফুলটো দেখিবলৈ। এয়া কাঠি বাছি ল'লেই লুটিয়াই বাচি থাকিব পাৰিব। তাৰপিছতে এইটো এটা বাচিব পাৰিব। 1 2 3 4 5 6 7 8 ইয়াত 9টা কাঠি আছে। এই 9টা বাচিলেই হ'ব। এইটো যে খুব ধুনীয়া লাগে, এইটো আমি খুব বাচা হ'ল এইটো ফুলটো। তাৰপিছতে আৰু এটা আছে এইটো। এই ফুলটো তেনেই সৰু, কিন্তু এই ফুলটো বহুত ডাঙৰ কৰি পেলাব পাৰি, কাৰণ এইটো এটা কাঠি দেখিছেনে? এইটো কেইবাবাৰো মাৰিব পাৰি। এয়া 1 2 3 4 বাৰ, এবাৰ বাচিয়ে 4 বাৰ মাৰিব পাৰি, মানে এনেকুৱা ফুলটো। এতিয়া এইটোত মুঠতে কাঠি আছে 1 2 3 4 5 6 7টা। এই 7টা কাঠি বাচিয়ে ফুলটো বহুত ডাঙৰ কৰি পেলাব পাৰি। কোনোবাই সৰু বুলি ক'লেও কৰিব পাৰি, তেনেকুৱা। এইটো এটা ফুল, এইটো কাৰ্পেটত আছে, এনেকৈ দেখুৱাই দিছোঁ। ইয়াত আছে 1 2 3 4 5 6 ইয়াত 6টা কাঠি বাচিলেই হ'ব। এই 6টা, ইয়াত 6টা কাঠি বাচিয়ে লুটিয়াই দিব পাৰিব। আৰু আছে এটা ফুল, এইটো খুব ধুনীয়া হয় বাৰু ফুলটো। এইটো ঘন খালী ফুলটো দেই। ইয়াত আছে কেইটা 1 2 3 4 5 6 7 8টা 9টা আছে। ইয়াত এইখিনিলৈকে বাচিব লাগিব, 9টা আছে। এইটো ধুনীয়া ফুল হয় এইটো।